হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ফেক কথনলৈ। আজি মই আপোনালোকৰ কাৰণে 5টা এনেকুৱা ফেক্টছ লৈ আহিছোঁ। হয়তো আপোনালোকে শুনি আপোনালোকৰ মূৰৰ চলি থিয় হৈ যাব। আৰু এনেকুৱা ধৰণৰ আপোনালোকে ফেক্টছ পাবলৈ হ'লে পোনপ্ৰথমতে কি কৰিব লাগিব জানে নহয়? পোনপ্ৰথমে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। তাতে এটা ৰঙাকৈ এটা বস্তু আছে, তাত লিখা আছে ছাবস্ক্ৰাইব বুলি। সেইটোত ঘোচা মাৰক, লাত মাৰক, যি মাৰক মাৰি দিয়ক, মুঠতে মাৰিব। আৰু তাতে এটা কিলিঙা ওলাব। এই কিলিঙাটো আপোনালোকে মন্দিৰৰ ঘণ্টা বজোৱাৰ দৰে বজাই দিয়ক। তাৰপিছতে আপোনালোকে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যনটো পাই যাব। তো বলক তেনেহ'লে যি আমি ফেক্টছ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্টছ নম্বৰ 1, আপোনালোকে ভাবিছে নেকি যে আমাৰ দেশত যে প্ৰচলিত হৈ থাকে নোটবোৰ, কাৰেঞ্চিবোৰ, সেইবোৰ বনাওঁতে খৰচ নহয় বুলি ভাবিছে নেকি? যদি আপোনালোকে এইটো ভাবিছে কিন্তু ভুল ভাবিছে। আজি মই আপোনালোকক জনাম যে কোনখন নোট বা কোনটো কাৰেঞ্চি বনালে কিমান টকা খৰচ হয়। এতিয়া যদি মই কওঁ আমাৰ ইণ্ডিয়াৰ কথা, ইণ্ডিয়াৰ 10 টকাৰ নোটখন বনালে আমাৰ খৰচ হয় 1.01 ৰুপি, মানে 1 টকা 1 পইচা খৰচ হয়। আৰু যেতিয়া আমি 20 টকাৰ নোটখন ধৰোঁ বনালে সেইখনত খৰচ হয় 1 টকা। এতিয়া আপোনালোকৰ প্ৰশ্ন উঠিব, 10 টকাৰ নোটখনত 1 পইচা কিয় বেছি আৰু 20 টকাৰ নোটখনত 1 টকা কিয়? কাৰণ 10 টকাৰ নোটখনৰ যিটো কাগজ, যিটো প্ৰিণ্টিং ইউজ কৰা হয় সেইটো 20 টকাৰ নোটখনতকৈ সম্পূৰ্ণ বেলেগ হয়। আৰু এতিয়া যদি কওঁ 50 টকাৰ নোটখনত কিমান টকা খৰচ পৰে সেইখন ছপা কৰাওঁতে বা সেইখন বনাওঁতে, সেইখনত পৰিব আপোনালোকৰ পৰে 1.1 ৰুপি, মানে 1 টকা 1 পইচা। 10 টকাৰ নোটখন আৰু 50 টকাৰ নোটখনটো একেই, মানে প্ৰিণ্টিং চাৰ্জটোতো একেই। আপোনালোকে ভাবিছে য়েছ, তাৰ প্ৰিণ্টিং আৰু তাৰ কাগজ সম্পূৰ্ণ একেই ধৰণৰ। এতিয়া যদি মই কওঁ 100 টকাৰ নোটখন বনাবলৈ খৰচ হয় 1.51 ৰুপিজ, মানে 1.5 টকা 1 পইচা তাতে খৰচ হয় আমাৰ 100 টকাৰ নোটখন বনাওঁতে। এতিয়া 500 টকাৰ নোটখন বনালে কিমান খৰচ হয় সেইটোও আপোনালোকৰ জানিবলৈ মন গৈছে। 500 টকাৰ নোটখন বনালে 2.57 ৰুপি, মানে 2 টকা 57 পইচা তাত খৰচ হয়। আৰু যেতিয়া আমাৰ সকলোতকৈ হেভি নোট, সকলোতকৈ মালদাৰ নোট, যদি আপুনি মালদাৰ হয় আপোনাৰ তাত নিশ্চয় থাকিব, 2000 টকাটো আমাৰ বনাওঁতে খৰচ পৰে 4 টকা 18 পইচা। আৰু এইটোৱে হৈছে ইণ্ডিয়াৰ চবতকৈ হায়েষ্ট বনাওঁতে খৰচ হোৱা নোট, 2000 টকা। গতিকে এই ফেক্টটো আপোনালোকে জানিছিল নেকি? নিশ্চয় মোক জনাব আপোনালোকে জানিছিল নে নাই। ফেক্ট নম্বৰ 2, আপোনালোকে জানেনে এই দুনিয়াৰ সকলোতকৈ ধুনীয়া হাঁহিটো কাৰ? আচৰিত নহয়? সকলোতকৈ ধুনীয়া হাঁহি। আপোনাৰ হাঁহিটো বা মোৰ হাঁহিটো ইমান ধুনীয়া নহয় নে হয়? এইটো কথা আপুনি জানেনে? নেজানে। কিন্তু ৱৰ্ল্ড ৰেকৰ্ড এটা আছে সকলোতকৈ ধুনীয়া হাঁহি, আৰু এই ৱৰ্ল্ড ৰেকৰ্ডটো কৰিছে ইৰাণৰ এজনী ছোৱালী যাৰ বয়স 4 বছৰ, আৰু তাইৰ নাম আনহিতা। আনহিতাৰ নামত এই ৱৰ্ল্ড ৰেকৰ্ডটো আছে সকলোতকৈ ধুনীয়া হাঁহি। আপোনালোকে এই ফেক্টটো আগতে জানিছিল নেকি? যদি জানিছিল মোক জনাবলৈ নাপাহৰিব। ফেক্ট নম্বৰ 3, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আমাৰ পৃথিৱীত এনেকুৱা জন্তুও থাকিব পাৰে নেকি যিয়ে খোজো কাঢ়িব পাৰে মাটিত, আৰু পানীত সাঁতুৰিব পাৰে, আৰু আকাশত উৰিব পাৰে? নিশ্চয় কেতিয়াবা ভাবি চাইছে চাগে। আৰু এনেকুৱা জন্তু আছে, আৰু এই জন্তুটো আমাৰ পৃথিৱীতে পোৱা যায়। আমি মানুহবোৰ সাঁতুৰিব পাৰোঁ, খোজ কাঢ়িব পাৰোঁ, কিন্তু উৰিব নোৱাৰোঁ। ঠিক তেনেকৈ বহুতকেইটা জন্তুৱে খোজ কাঢ়িব পাৰে, সাঁতুৰিব নোৱাৰে, কিন্তু এটা জন্তুৱে এই 3টা কামো কৰিব পাৰে, আৰু সেইটো হৈছে গৰনাই নামৰ এটা মাছ। আৰু গৰনাই নামৰ এই মাছটোৱে সাঁতুৰিব পাৰে, উৰিবও পাৰে, খোজ কাঢ়িব পাৰে। আপোনালোকে এই ফেক্টটো আগতে জানিছিল নেকি? যদি জানিছিল মোক নিশ্চয় জনাব। ফেক্ট নম্বৰ 4, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যদি আপোনালোকক পানী খাব নিদিওঁ বা 2-3 দিনলৈকে পানী খাব নিদিওঁ আপোনালোকে জীয়াই বাৰু থাকিব পাৰিবনে? আৰু এনেকুৱা এইখন পৃথিৱীত এনেকুৱা জন্তু আছেনে যিয়ে পানীলৈ ভয় কৰে, ইমানেই ভয় কৰে যে পানীয়ে নাখায়, আৰু পানীৰ যি
প্ৰয়োজন হয় নিজৰ বডিত ময়ো জানো আপোনালোকেও জানে যে পানী নোহোৱাকৈ কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে কিন্তু পানী অকল নদী বা জলাশয়তে পোৱা নাযায় বহুত কিবা কিবি বস্তুত পোৱা যায় গতিকে সেই জন্তুটোৱে এনেকুৱা ফল খায় যিবোৰ ফলত পানীৰ প্ৰচুৰ পৰিমাণে পোৱা যায় তেনেহ'লে আপোনালোকে জানে নেকি এই জন্তুটো কোন যিয়ে পানীক ইমানেই ভয় কৰে যে চিধা চিধি পানীয়ে নাখায় আৰু সেই জন্তুটো হৈছে গৰিলা আপোনালোকে এই ফেক্টটো যদি আগতে জানিছিল তেনেহ'লে মোক নিশ্চয় জনাব ফেক্ট নম্বৰ 5 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম ফেক্ট আপোনালোকে জানেনে যে আমি যে ৰবিবাৰে বন্ধ উপভোগ কৰোঁ বা আমাৰ হলিডে থাকে ৰবিবাৰটো এই ৰবিবাৰটো পোনপ্ৰথমে কিমান চনত হলিডে হিচাপে ঘোষিত কৰিছিল বা বন্ধ দিন হিচাপে ঘোষিত কৰিছিল আপোনালোকে জানেনে আৰু আপোনালোকে কেতিয়াবা ভাবিছেনে কিয় এই ৰবিবাৰটো বন্ধ হিচাপে আমাক দিয়া হয় 1843 চনত এই ৰবিবাৰটোক বন্ধ দিন হিচাপে ঘোষণা কৰিছিল কাৰণ সপ্তাহৰ 7টা দিনে আমাৰ মানুহবোৰে কাম কৰিবলৈ এলাহ পায় সেইকাৰণে ভালদৰে কাম কৰিবলৈ এদিন ছুটি দিয়া হয় আৰু সেইকাৰণে ৰবিবাৰটো 1843 চনৰ পৰা বন্ধ দিন হিচাপে ঘোষিত কৰা হৈছে যদি এই ফেক্টটো আপোনালোকে আগতে জানিছিল তেনেহ'লে মোক নিশ্চয় জনাব আৰু আজিৰ এই ফেক্ট ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে এটা ৰঙাকৈ বাটন থাকিব তাত লাঠি মাৰক খুচি মাৰক মুঠতে এই ৰঙা বাটনটো কলা হ'ব লাগিব আৰু যিটো বেল বাটন এটা ওলাব মন্দিৰত বজোৱাৰ দৰে ঘৰৰ বেল বজোৱাৰ দৰে বজাই দিয়ক মুঠতে ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা এমেজিং ফেক্ট পাবলৈ ধন্যবাদ